টাই আহোমৰ বিবাহৰ চকলং পৰম্পৰাটো অতিকৈ ব্যতিক্ৰমী আৰু সঁচাকৈ খুব আদৰৰ এক পৰম্পৰা। টাই আহোমৰ বিবাহৰ তৃতীয়টো দিনাৰ অনুষ্ঠানটো হৈছে চকলং। চ মানে হৈছে জোৰা লগোৱা আৰু ক্লং মানে হৈছে পূজা। মানে চকলঙৰ অৰ্থটো সঁচাকৈয়ে বৰ সুমধুৰ। চকলং বিবাহৰ পদ্ধতিৰে পোনপ্ৰথমে আহোমৰ দেৱতা লেংডনে নাং হুনফাক বিয়া কৰাইছিল। তাৰ পাছত আৰু কি, এই বিবাহৰ পৰম্পৰা প্ৰচলিত হৈ পৰিল টাই আহোমৰ মাজত। চকলঙৰ বহুতো ব্যতিক্ৰমী নীতি নিয়ম আছে। চকলঙৰ বেদীটো 7টা ৰঙেৰে ৰাজকীয় এপাহ পদুম ফুলৰ আকৃতিৰে সাজে আৰু লগতে 100 এগছি চাকিও জ্বলায়। ইমানবোৰ ভাল লগা নিয়মৰ মাজত আটাইতকৈ ভাল লগা এটা প্ৰথা কিন্তু জিলিকি থাকে। এই কইনাৰ দৰাজনক হেংদাং অৰ্পণ কৰা সেই পবিত্ৰ নিয়মটো। এই হেংদাং প্ৰদান কৰাৰ অৰ্থ এটাই, দৰাই এই হেংদাং দেশ ধৰ্ম জাতিৰ ৰক্ষাৰ অৰ্থে গ্ৰহণ কৰিব। জন্মিং দিয়া এটা পদ্ধতিও চকলঙত অন্তৰ্গত। ইয়াৰ অৰ্থ হৈছে এজনৰ অবিহনে আনজনে কেতিয়াও কোনো কামতে সিদ্ধি লাভ কৰিব নোৱাৰে। চকলং কাৰ্য সমাপ্ত হোৱাৰ পাছত দুয়োকে পাতি পাৰি দুলনি চাউলত আঙুঠি লুকুৱাই বিচাৰিবলৈ দিয়া হয়। ইয়াৰ পাছত কইনাই দৰাৰ মুখত 3বাৰকৈ পঞ্চামৃত্য দিয়ে। তাৰ পাছতে মাক দেউতাকক আঁঠুলৈ খুব টাং কৰি দৰাৰ ঘৰলৈ যাত্ৰা কৰে। এনেকৈ সমাপ্ত ঘটে টাই আহোমৰ বিবাহৰ তৃতীয় দিনৰ চকলং প্ৰথা। চকলঙৰ প্ৰতি সঁচাকৈ বৰ দুৰ্বলতা, কাৰণ এই বিবাহ পদ্ধতি আন 10তকৈ সঁচাই ব্যতিক্ৰম আৰু মনোৰম। ইয়াৰ প্ৰতিটো নীতি নিয়মৰ মাজত সম্পৰ্কৰ পবিত্ৰতা, জাতিৰ স্বকীয়তা আৰু টাই আহোমৰ স্বাভিমান উজ্জ্বলি থাকে। সেয়ে হয়তো টাই আহোমসকলৰ উপৰিও অসংখ্য জনৰ মনত চকলং প্ৰথাই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমিও আশাবাদী চকলং প্ৰথাৰ তীক্ষ্ণভাৱে প্ৰসাৰ হওক আৰু মানুহে বুজি উঠক এই চকলং প্ৰথাৰ পবিত্ৰতা। অন্ততঃ আহোমৰ এই পবিত্ৰ পৰম্পৰাটোক মনে প্ৰাণে জীয়াই ৰখাটো আমাৰ সকলোৰে দায়িত্ব, কাৰণ ইয়াত নিহিত আছে আমাৰ একো একোটা অস্তিত্ব।